হেল্ল' গাইছ, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে হয়তো বহুতে NSP নেশ্যনেল ৰিলিজ স্কলাৰশ্বিপ পৰ্টেল যিসকলে কৰিছিলে তেওঁলোকৰ কাৰণে এটা নতুন আপডেট, মানে তেওঁলোকৰ যিসকলৰ 2020-21ত মানে তেওঁলোকে ৰেনুৱেল কৰিছিলে আছামৰ ষ্টুডেণ্টখিনি, তেওঁলোকৰ মানে নতুনকৈ এটা আপডেট আহিছে। আৰু হয়তো বহুতো অসমৰ ষ্টুডেণ্টখিনি এপ্লিকেশ্যন আণ্ডাৰ প্ৰচেছ ফৰ ভেৰিফাই বাই ষ্টেট নোডেল অফিচাৰ হৈ আছিলে, হয়তো এতিয়াও হৈ আছে। মোৰো এনেকুৱা হৈ আছে, যিহেতু আৰু বাকী হয়তো বহুতৰ হৈ থাকিব পাৰে। তাৰ মাজত এটা আপডেট আহিছে, যিহেতু মই আপোনালোকক জনাব বিচাৰিছোঁ। আপডেটটো হ'ল এনেকুৱা ধৰণৰ, তেওঁলোকৰ বেংক একাউণ্টটো এতিয়া যিহেতু বেংক একাউণ্টটো তেওঁলোকে ইবছৰ যিসকলে পইচা পাইছিলে তেওঁলোকৰ এতিয়া বেংক একাউণ্টটো নতুনকৈ এটা আকৌ আপডেট হৈছে কি তেওঁলোকৰ বেংক একাউণ্টটো আপডেট হৈছে, ইয়াত আপডেট হৈছে আৰু তেওঁলোকৰ সম্পূৰ্ণ ভেৰিফাই হৈ বেংক একাউণ্টটো ভেৰিফাই হৈছে। আৰু যেতিয়া তেওঁলোকৰ ষ্টেট নোডেল অফিচাৰ ভেৰিফাই কৰি দিব এপ্লিকেশ্যনটো যেতিয়া ভেৰিফাই কৰি দিব, তেতিয়া তেওঁলোকৰ পে'মেণ্টটো লগে লগে সোমাই যাব। গতিকে এইটো এটা ইনফৰ্মেশ্যন আছিল। আৰু কেনেধৰণে আপোনালোকে চাব এই স্কলাৰশ্বিপটো আপোনালোকৰ ষ্টেটাছটো এনেধৰণে দেখাইছে নাই, গতিকে সম্পূৰ্ণ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আগলৈ এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'সমূহ পাই থাকিব লাগে বাবে। গতিকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা জনাই দিওঁ, আপোনালোকে হয়তো বহুতে এবছৰ ৰেনুৱেল কৰা নাছিলে, আৰু যিসকলে ৰেনুৱেল কৰিছিলে তেওঁলোকৰ কাৰণেহে আজি এই ভিডিঅ'টো। গতিকে যিসকলে ৰেনুৱেল কৰিছিলে আৰু বহুতৰ হয়তো এতিয়ালৈকে এপ্লিকেশ্যনখন ষ্টেট নোডেল অফিচাৰে ভেৰিফাই কৰি দিয়া নাই। যেতিয়া তেওঁ ভেৰিফাই কৰি দিব তেতিয়া তেওঁলোকৰ পে'মেণ্টটো একাউণ্টছত সোমাব, আৰু একাউণ্টছত সোমাব। আৰু বাকী প্ৰচেছখিনি ইয়াত এনেকুৱা ধৰণৰ আছে। ইয়াত আপোনালোকৰ অকল NSP আপোনাৰ যেতিয়া ভেৰিফাই হৈ যাব, তাৰপিছত আপোনালোকৰ টোকেন নম্বৰটো দিব। টোকেন নম্বৰটো দিয়াৰ লগে লগে আপোনালোকৰ বাকী প্ৰচেছখিনি ইয়াত সম্পূৰ্ণভাৱে হৈ যাব। ইয়াত প্ৰচেছ বুলি ক'ব গ'লে ইয়াত আপোনালোকৰ অকল এপ্লিকেশ্যন নোডেল অফিচাৰ যেতিয়া আপোনালোকৰ ভেৰিফাই কৰি দিব, তেতিয়াই আপোনালোকৰ পে'মেণ্টটো বেংকৰ একাউণ্টত সোমাব। আৰু চমুকৈ আজি আছিল এইটো এটা ভিডিঅ', আৰু বাকী মই কেনেধৰণে চেক কৰিব লাগে সেইটো নেক্সট